মোৰ নাম বালেং মুছাহাৰী। মই এতিয়া চান্দমাৰীত আছোঁ, চান্দমাৰী পূব চৰণীয়া। মোক মানে ক'ভিড-19 পজিটিভ বুলি মোক লৈ যোৱা হৈছিলে খানাপাৰা ক'ভিড কেয়াৰ চেণ্টাৰত। তাৰপাছত 23 তাৰিখে হৈছিলে। তাৰপাছত আৰু মোক তেতিয়া ৰাখিলে পজিটিভ বুলি, আৰু যোৱাকালি মোক আৰু নেগেটিভ বুলি আকৌ ডিচাৰ্জ দিছে। এইটো আপোনালোকে চাই ল'ব পাৰিব। যোৱাকালি ডিচাৰ্জ দিলে আৰু মোক 7 ডেইজ কাৰণে চাওক 7 ডেইজ কাৰণে কোৱাৰেণ্টাইনত থাকিব দিছে, হোম কোৱাৰেণ্টাইনত। তো 7 ডেইজ মই থাকিম বাৰু। মই এতিয়া ভাড়া ঘৰত থাকোঁ। মোৰ তাতে ৰাচন দিয়া নাই। এতিয়া মই কি খাই থাকিম? মই 104ত ফোন কৰি কমপ্লেইন কৰিছোঁ। তেতিয়া কৈছে তেওঁলোকে কি 100ত ডাইল কৰক। 100ত ডাইল কৰিলে পুলিচ নিয়াৰেষ্ট পুলিচ থানাত লাগিব। তো তেওঁলোকসকলে মানে ৰাচনটোৰ কাৰণে মোক হেল্প কৰিব বুলি। তাৰপাছত মই 100ত ডাইল কৰিছোঁ। তো 100ত ডাইল কৰোঁতে কৈছে কি আমিতো ৰাচন নিদিওঁ বুলি এটা নম্বৰ দিছে। মই দেখাই আছোঁ, এইটো নম্বৰটো দিছে মোক। এইটো হ'ল 0361272410 এইটো নম্বৰটো দিছে। কৈছে কি এইটো নম্বৰত ডাইল কৰা তুমি। মই কৈছোঁ কি এইটো নম্বৰ ডাইল কৰিলে মই কি পাম নেকি ৰাচনটো বুলি সুধিছোঁ। তো কৈছে কি তুমি ডাইল কৰাচোন বুলি কৈছে। মই ডাইল কৰোঁতে এইটোতো ৰিঙো নহয়, একোৱেই নহয়, মানে একো নিজে নিজে কাট হৈ যায়। তাৰপাছত আৰু তেনেকৈ ফাৰ্ষ্ট দিনা যেতিয়া আমাক মানে 23 তাৰিখে লৈ গৈছিলে, তেতিয়াতো কণ্টেইনমেণ্ট জ'নৰ কাৰণে তাতে পষ্টাৰ লগাইছিলে। পষ্টাৰ লগাব যোনে আহিছে তো ৰাচন লৈ আহিছিলে। তেতিয়াতো আমাক সুধিছে কি তোমালোকৰ কম্পাউণ্ডত আৰু কোনোবা আছে নেকি? তো মই ক'লোঁ নাই, আমাৰ কম্পাউণ্ডত আমি দুটাই আছোঁ, আমি দুটাই ভাড়া থাকোঁ, এতিয়াতো কোনো নাই। তো তেখেতসকলে ক'লে কি তোমালোকেতো আৰু এতিয়া যাবাই কেয়াৰ চেণ্টাৰত, তো তোমালোকতো ৰাচন নালাগে চাগে বুলি তেখেতসকলেতো লৈ গ'লে। তো আমিওতো নাজানো কি আমাৰ কাৰণেই আনিছে। তেখেতসকলেতো অকল সুধিছে কি কম্পাউণ্ডৰ কোনোবা মানুহ আছে নেকি, আমি ৰাচন দিব আহিছিলোঁ। তো আমিতো কৈছোঁ নাই। তাৰপাছত আৰু আজি ৰাতিপুৱা অলপ আগত মই আকৌ ফোন কৰিছোঁ এই মানুহজনক, যোনে মানে ৰাচন দিব আহিছিলে। তো তেখেতেতো ক'লে কি চৰকাৰে বোলে নিয়ম বনাইছে, ভাল মানুহ বোলে ৰাচন নিদিয়ে। মোক পজিটিভ বুলি লৈ গৈছে। মোৰ একো চিমটেমছ নাছিলে। মই আগতো মই ফেচবুকত ভিডিঅ' দিছোঁ কি মোৰ একো চিমটেমছ নাছিলে, মোক এনে পজিটিভ বুলি লৈ গৈছে। আৰু মোক 23 তাৰিখে লৈ গৈছে, 24 তাৰিখে মোৰ চব টেষ্টটো লৈছে। এইটো ৰিপৰ্টত লিখাই আছে। এইটো চাওক লিখা আছে 24 তাৰিখে মোক সেইটো কৰিছে হা। তাৰপাছত আৰু কি কয় মানে যোৱাকালি নেগেটিভ বুলি মোক আকৌ পঠাই দিছে। তো মই কৈছোঁ কি মোক আৰু মোৰ ৰাচন, মোৰতো ভাড়া থাকোঁ, মোৰতো ৰাচন নাই, মই কি খাই থাকিম এসপ্তাহ বুলি কৈছে। সেইটো চিন্তা কৰিব নালাগে, আমি আপোনাৰ ঘৰত পাই যাব সেইটো বুলি কৈছে। আজিতো নাই পোৱা, মই কি খাই থাকিম? মানে মই যেতিয়া সুধোঁ তেতিয়া কয় কি ভাল মানুহ বোলে নিদিয়ে, যোনে বেমাৰী হয় সিহঁতকহে অকল দিয়ে। তো কি ভাল মানুহ কি এসপ্তাহত মৰি যাব লাগে নেকি? এই কৰোণাক লৈ আপোনালোকে মানুহ এনেকৈ হেৰেছমেণ্ট দিব নালাগে। মই ঠিকেই আছিলোঁ, মই ৰুমতে ঠিকেই আছিলোঁ, মোৰ একোৱেই হোৱা নাছিলে। জাষ্ট অফিচত যিটো ৰিপৰ্ট দেখাব লাগে সেইটো কোৱা দেখি মই 19 জুলাইত মই ক'ভিড টেষ্ট কৰাব গৈছিলোঁ, চব টেষ্ট কৰাব। তাতেতো মোৰ নেগেটিভেই আহিছিলে, ঠিকেই আছিলে। তাৰপাছত কৈছে কি ফোন কৰি কি মোৰ পজিটিভ আছে। আৰু এইটো পজিটিভৰ ৰিজাল্টটো আপোনালোকে গম পায়নে? এইটো ৰিপৰ্টটো পূৰা ফেক হয়। ইহঁতে পূৰা ফেক বনাই দিছে, পূৰা মানে তাতে ডেট টাইম চব ভুল আছে। ইহঁতে এনে এডিট কৰি সেইটো চেণ্ট্ৰেল গভমেণ্টক দি আছে, চেণ্ট্ৰেল গভমেণ্টৰ পৰা পইচা লুটি আছে এনে। অসমত বানপানী হৈ কিমান মানুহ কষ্ট চলি আছে, ইহঁতে আকৌ কৰোণা বনাই মানুহৰ লাইফটো বৰবাদ কৰি আছে। তো এতিয়া মই কি খাম? আপোনালোকে কওক, মই কি খাম এতিয়া? মোক যদি ৰাচন নিদিয়ে মই কি মোৰ কৰোণাতকৈ বেছি বেয়া বেমাৰ হৈ যাব যদি মই নাখাওঁ, যদি মই নোখোৱাকৈ থাকোঁ এসপ্তাহ। অকল বেমাৰী খাই থাকিব লাগে নেকি? মোক যে পজিটিভ বুলি ঢালি দিলে তাতে কেয়াৰ চেণ্টাৰত, তাৰপাছত যোৱাকালি আকৌ মোক পঠাই দিছে নেগেটিভ বুলি। এতিয়া মই কি খাই থাকিম এসপ্তাহটো? মইতো নিজেই নাজানো মোৰ তাত কৰোণা হৈছিল নে নাই। এনে ৰিপৰ্টটোতো আপোনালোকক মই দেখাব পাৰোঁ, পূৰা ফেক হয়। মোক এতিয়া ৰাচন লাগে, মোক এসপ্তাহ মোক জীয়াই থাকিবৰ কাৰণে মোক ৰাচন লাগে।
মই এতিয়া ATM গৈ মই পইচা ওলাব নোৱাৰোঁ আৰু মই দোকানত গৈ মই ৰাচন কিনিব নোৱাৰোঁ। মোক আজিয়ে লাগিব। গতিকে হেল্থ ডিপাৰ্টমেণ্টৰ যদি চাই আছে বা হেমন্ত বিশ্ব শৰ্মা যদি আপুনি চাই আছে, প্লিজ আপুনি মোক ৰাচনটো দিয়ক। মই চানমাৰী পূব চৰণীয়া হিল চাইড ৰোডত থাকোঁ। আপোনালোকে এনে হেৰাছমেণ্ট দি আছে মানুহক। মই শুনিছোঁ চবকে দিয়ে ৰাচন, তো মই কেলৈ পোৱা নাই? প্লিজ মোক ৰাচনটো লাগে, মোক আজিয়ে লাগিব। মই এনেকৈ জীয়াই থাকিব নোৱাৰোঁ। চব ঘোটালা কৰি আছে ইয়াতে মানুহে। অসম চৰকাৰে পূৰা মানুহক মানে হেৰাছমেণ্ট দি আছে। এনে চব ফাল্টু হয়, চব ফেক হয়। ইয়াতে কৰোণা ইমান হোৱাই নাই। অসমত কৰোণা ইমানটো হোৱা নাই, যিমান যে মিডিয়াত যিমান যে অসম চৰকাৰে যিমান কৈ আছে কি কৰোণা ইমান হাজাৰ পাইছে, গুৱাহাটীত ইমান মানুহ পাইছে, আজি গুৱাহাটীত ইমানটা কৰোণা হৈ আছে। এনে ফেক হয়। আপোনালোকে এনে ভয় খুৱাই আছে, এনে দেখাই আছে। এইটো নাটক হয়, পূৰা নাটক হয়। আপোনালোকে কেতিয়াও ছাবটেষ্ট কৰাব নাযাব কিন্তু। যদি আপুনি যায়, আপোনাক পজিটিভ বুলি তাতে ঢালি দিব এনে আৰু আপোনাক 2 দিন ৰাখিব। 2 দিনটো মোক হোৱা নাই, আজি লৈ গৈছে আৰু নেক্সট দিনাই মোক আৰু চব টেষ্ট কৰিছে, তাতে বোলে মোৰ নেগেটিভেই হ'ল। যদি একদিনত যদি মোৰ পজিটিভ আছিলে, তো নেক্সট ডে কেনেকৈ নেগেটিভ হ'ল? সেইটোতো পূৰা ফেক হয়। জাষ্ট এদিনৰ কাৰণে লৈ যায় আৰু চব টেষ্ট কৰে, নেগেটিভ বুলি আকৌ পঠাই দিয়ে। মোক এতিয়া বাছ মোক ৰাচন লাগে, মোক আজিৰ ভিতৰত মোক ৰাচন লাগে। মোক নাই এতিয়াও। ৰাতিপুৱাৰ কাৰণে মোৰ অকল মেগী 1 পেকেট আছিলে, 1 পেকেট আছিলে যোৱাৰ আগতে মই কিনি ৰখা আছিলোঁ এইটো। তো এইটোৱে অকল মই খাম। মোকতো আৰু গধূলিলৈকে মোক ৰাচন পাবই লাগিব। মোৰ এটা কমপ্লেইন আছে, মোক ৰাচন কেলৈ দিয়া নাই? মোক ৰাচন লাগিব আৰু আজিৰ ভিতৰতে লাগিব। মই এতিয়া নোখোৱাকৈ জীয়াই থাকিব নোৱাৰোঁ এসপ্তাহ। আৰু মই দোকানতো যাব নোৱাৰোঁ, কাৰণ মোৰ হাতত ষ্টাম্প লগোৱা আছে। আৰু মোৰ কোৱাৰেণ্টাইনত আছোঁ, মই হোম কোৱাৰেণ্টাইনত 7 দিনৰ কাৰণে। মই ATMত যাব নোৱাৰোঁ, দোকানত যাব নোৱাৰোঁ। এইটো কি কথা হ'ল? কি অকল মানে বেমাৰী মানুহক দিয়ে ৰাচন? কি মই বেমাৰী নহয় নেকি? মোক যে পজিটিভ বুলি লৈ গৈছিলে, এতিয়া যদি মোক নেগেটিভ বুলি যোৱাকালি মোক পঠাই দিলে। তো মই 7 দিন মই ভাল মানুহ হৈছোঁ বুলি মোৰ কৰোণাটো মোৰ গুচি গ'ল বুলি মই কি 7 দিন মই নোখোৱাকৈ থাকিম নেকি? আপোনালোকে যে মোক হৰলিক্স দিছে, ডাবৰ চ্যৱনপ্ৰাচ দিছে, সেইটো খাই মই থাকিব লাগে নেকি এসপ্তাহটো? মোৰ এইটো কমপ্লেইন আছে মোৰ। মোক লাগিব, মোক ৰাচন লাগিব। মই এনেকৈ নোখোৱাকৈ থাকিব নোৱাৰোঁ। প্লিজ মোক ৰাচন দিয়ক, আজিৰ ভিতৰতে দিয়ক। মোৰ চাউল নাইয়ে। মোৰ চাউলটো বাদেই দিয়ক আপুনি। মোৰ তাতে আলু নাই, পিঁয়াজ নাই, একোৱেই নাই। মই এসপ্তাহ কি খাম? আপোনালোকৰ দিয়া হৰলিক্স খাই থাকিব লাগে নেকি? মোক ৰাচন দিয়ক আজিৰ ভিতৰত।